থৈ আহাঙে ও আজি তো কাৰো ঘৰত ভোজ নাই তোক কোনে ভোজ খাবলৈ মাতিলে কি অংগনাবাদী দেখোন সময়ত ভাত খাব নাপায় নেকি ও খালে মোৰ একোৱে মান নাই এইটো মানে ও এখন স্কুল হয় তোৰ অংগনাবাদী স্কুল তোক দুদিন খাবলৈ নিলে বুলি তই এখন ভোজানলৈ পাতি দিলি যে তই স্কুল যাবলৈ মন চন নকৰ তই বৰ গাধ হলি দেই হয় আপোনাৰ আছে আপোনাক এটা কি কথা কৈছে শুনকচোন আৰু আপোনাক মই ভিডিঅ' বাছৰ শুনি আছো সব তোমাৰ ক'ৰ খচানিলে এইটো কথা ক'ব আহিছে এইটো সব আপোনাৰ যদি এই পুতেকটো এনেকুৱা হ'লে আপোনাৰ যাৰ মাথাত মাল নাই তাৰ পুতেকৰ মাথাত মাল নাই তেনেকৈ ক'লে নহ'ব নহয় মই কিমান হৰলিক্সত আমাৰ আনি খোৱালোঁ কিমান ভিটামিন খোৱালোঁ কিমান দৰৱ খোৱালোঁ কিমান ফল মূল খোৱালোঁ এইবোৰ হিচাপ নাই কিমান বিধে তোমাক বস্তু আনি খোৱালোঁ ব্ৰেইন টনিক খোৱালোঁ এইটো যে ভাল ব্ৰেইনৰ হওক বুলি এতিয়া তুমি এনেকৈ ক'লে নহ'ব নহয় মুঠতে মই এইবোৰ নাজানো মুঠতে আপোনাৰ খৰচ আপোনাৰ খৰচৰ কাৰণে এইটো এনেকুৱা নাই মই মানে তোমাৰ কাৰণে তোমাৰ খৰচ এইবিলাকে তোমাৰ খৰচৰ কাৰণে হৈছে তোমাৰ ঘৰৰ খৰচ তোমাৰ আছে বংশগতি এইবিলাক পৰম্পৰা এইবিলাক গম পাইছা নাই এইবিলাক মোক এইবোৰ নকওঁ এইবিলাক কথা মোৰ কালিৰ মাথাটো বেয়া হৈ আছে নাই তোমাৰ খৰচ নাই তোমাৰ খৰচ অফিসৰ ফোন এটা আহিছিলে বাৰু দেই অফিসৰ ফোনত কথা পাতি আছিলোঁ মই যে এইটো কি খাই পুত্ৰ জন্ম দিলোঁ চব কথা মাকক কৈ দিয়ে মুঠতে ইয়াৰ এবাৰ ডক্টৰৰ ওচৰত দেখাই আনিব লাগিব মেমৰিটো ইমান কমজুৰি মানে আমাৰ সংসাৰখন নহ'বা ভাগি ছিগি এটা হৈ যাব ভাই ল'ৰা শুনি যে খং চং নকৰিবা হা মোৰ বহুত টোপনি ধৰিছে মই শুওঁ তুমি বহুত কষ্ট হৈছে নহয় দিনটো কাপোৰ চইচ কৰি আহা এতিয়া শুওঁ মই কিন্তু মাজতে শুম কালিলৈ মোক মাজৰ পৰা কাষলৈ দি নিদিবা और मैं ये जो मजा है हिंदुस्तान के हर व्यक्ति को देना चाहता हूँ।